নমস্কাৰ স্বাগতম জনাইছো আসামিজ খেল কুইজলৈ পুনৰবাৰ আপোনালোকৰ আগত আহি উপস্থিত হৈছো এটা নতুন ভিডিঅ লৈ বলক তেনেহলে আৰম্ভ কৰো আজিৰ ভিডিঅ ক্ৰিকেট কুইজ ভাগ 8 বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত মেন অফ দ্য মেচ সন্মান পোৱা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰজন কোন উত্তৰ ফাৰুক ইঞ্জিনিয়াৰ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক আৰু অৰ্ধশতক কাৰ নামত আছে উত্তৰ শচীন তেণ্ডুলকাৰ শচীন তেণ্ডুলকাৰে কাৰ বিৰুদ্ধে দ্বিশতক অৰ্জন কৰিছিল উত্তৰ দক্ষিণ আফ্ৰিকা IPLত এতিয়ালৈ সৰ্বাধিক হেট্ৰিক লোৱা বলাৰজনৰ নাম কি উত্তৰ অমিত মিশ্ৰা ক্ৰিকেট বিশ্বকাপ 2003 চনৰ বিজয় দল কোনটো উত্তৰ অষ্ট্ৰেলিয়া কিমান চনত ক্ৰিকেট মেচ এখন 60 অভাৰৰ পৰা কমাই 50 অভাৰ কৰা হৈছিল উত্তৰ 1987 চনত এদিনীয়া ক্ৰিকেটত সৰ্বাধিক দ্বিশতক কৰা ক্ৰিকেটাৰজন কোন উত্তৰ ৰোহিত শৰ্মা বিশ্বৰ এজন বেটছমেন এবাৰো 0 ৰান নকৰাকৈ 100টা ইনিংছ অতিক্ৰম কৰিছে টেষ্ট ক্ৰিকেটৰ কোন তেওঁ উত্তৰ ডেভিড গাৱাৰ ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব যদি কিবা ভুল হৈছে কমেন্ট কৰি জনাব ধন্যবাদ